Hello, my testing 1 2 3 4. Hello, বন্ধুসকল welcome to my channel. আৰু আজি আমি গৈ আছো দোকানবিলাক একদম খোলা নাই আৰু আমি ওলাই আহিলো চাইকেল লৈ এই বাৰালিত যাবৰ কাৰণে মই আছো আৰু এটা আগত দুটা আছে আজি গৈ আছো ফাইনেলি এটা মানে আমাৰ এই গাঁৱৰ ভিতৰেদি যাব লাগে এটা ৰাস্তাত ভাটিগাঁও সাইড পৰে তাতে মানে এটা বঢ়িয়া ভিউ মানে পাহাৰৰ পৰা একদম পাহাৰ দি উৰি যোৱাৰ নিচিনা লাগে এটা বঢ়িয়া ভিউ ওলাইছে আৰু আজি ৰবিবাৰ আৰু বহুত আজি মানুহ আহিব বহুত দূৰৰ পৰা মানে চাইকেলেৰে আমাৰ এই আৰু এটা আছে কেনে ভাই কেনে ভালে আল্টিমেট পেডাল মাৰি আহি পালো আমি বডাপুৰ আৰু এতিয়া এটা আৰু এখন আছে গাঁও ডাঙৰ এখন হাতীগাঁও সেই হাতীগাঁৱৰ মাজেদি যাব লাগে এই হাতীগাঁওখন আমি এতিয়া পোৱা বহুত ঠিকছা লাগছে এইখিনিতে আমাক পানী আজি ভিজাব মানে অলপ পানী পৰিব ধৰিছে আৰু দিনটো ইমান ভাল নহয় ৰাতিপুৱাৰ সময় আৰু এইখিনি এনে পাহাৰীয়া এলেকা এইবোৰত পানী পৰি থাকে কি কৰা যদি বেছি পানী হয় ক'ৰবাত জিৰাব লাগিব আৰু যদি এনেকৈ পৰি থাকে আমি যাই থাকিম সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পাৰে পানী আছিল এতিয়া পানী হাৰিল আৰু আমি এটা গাঁৱৰ মাজত ফাঁচি গ'লো এটা বাস্তুবা আছে বম বাস্তুবা এখন আৰু এই বাস্তুবাৰ পৰা আমি এইবাৰ আৰু পুনৰ যাম কাৰণ পানী চাইছে আৰু পানীত ভিজা নাযায় কাৰণ বৰ্তমান যি চাৰিওফালে বেমাৰ হৈ আছে অসুখ হৈ আছে এইটো ভাল ৰাস্তাটো আৰু 1 কিলোমিটাৰ আছে বম আহি পালো আৰু চাইকেলেৰে এইটো বৰালিপাৰা 1.5 কিলোমিটাৰ আৰু ইয়াৰ পৰা 1.5 কিলোমিটাৰ আছে খোজকাঢ়ি যাব লাগিব আছো পাহাৰ ক'ত ষ্টাৰ বন্ধ হৈছে কাৰ ষ্টাৰ বন্ধ হৈছে পালচাৰ কেনে ভাগৰ আনলিমিটেড আৰু যাব 1.5 কিলোমিটাৰ যেনেকা গুগল আনলিমিটেড থাকাৰ আনলিমিটেড হৈ আনলিমিটেড দাদা আপুনি বেগটো লৈছে এতিয়া বাজিছে 7:32 সেই 5টাৰ পৰা এতিয়া 7:32 লৈকে চাইকেল চলাই ডাইৰেক্ট আৰু তাৰপিছত এই পাহাৰত আমাৰ মঞ্জিলত এই ভিউটো চাবৰ কাৰণে মানে বম এটা ভিউ হয় আৰু বহুত মানুহ এইকোনে আহি আছে সেই ভিউটো চাবৰ কাৰণে কি হয় ওপৰত উঠিব পাওঁ নে ইয়াৰ পৰা ঘূৰি যাব লাগে हम वापस घूर के नहीं जाएंगे हमारे मंजिल पे पहुंचा है ना इसलिए ऊपर तक जाएंगे जोश এই ৰাস্তাৰে আমি আহি এটা ভাল বস্তু দেখাবলৈ যে দেখক খাই যে ঘৰ দুটা ঘৰ আছে তলত এই যে খেৰীৰ ঘৰ মানে আগতে যে মানুহবিলাকৰ খেৰীৰ ঘৰ আছিল মানে এতিয়াতো সকলোৰে টিন হৈছে যি সকলোৱে টিন কিন্তু আগৰ সময়ত মানে মানুহৰ ঘৰবিলাক এই যে খেৰৰ আছিল যে এটা বুন পোৱা যায় খেৰৰ আছিল এতিয়াও আছে এনেকুৱা ঘৰ ৰাস্তা ঠিক আছে শামুকৰ দৰে ডাঙৰ জংগলৰ মাজে মাজে গৈ আছো এটা আৰু এটা ওলাইছে ভাল ৰাস্তা বম ৰাস্তা এডভেঞ্চাৰ মেঘৰ মাজত আৰু মানে এইবাৰ কুঁৱলী মেঘ পিছল ৰাস্তা বাৰালিলৈ যাওঁ পাৰে আগত একো দেখা নাযায় মেঘে ডাঙৰে ঢাকি ধৰিছে চাৰিওপিনে বগা একদম
এই ফাইনেলি বাৰালি আহি পালোঁ আৰু এই দুটা বহিছে ভাগৰ লাগিছে কাৰণে আহিয়ে বহিছে মই ডাইৰেক্ট তলত যাওঁ তলত বহুত লাহে লাহে সময় হৈ আছে কাৰণে মানুহ বহুত আহি আছে আৰু এটা নৰখোৱা আৰু মানে কি কৰিম যাম না ঘৰত বলক গ'লে হ'ল এতিয়া যাম আৰু মানুহ আহি আছে ইমান সময় হৈ আছে মানুহবিলাকো আহি আছে আহক এই প্ৰকৃতিক সৌন্দৰ্য সকলোৱে উপভোগ কৰক আৰু টাটা বাই বাই যাওঁ এতিয়া ইয়াৰ পৰা ভাল লাগিল আহি বাই বাইটো বাৰালি এটা যাম ঘৰ হ'ল বাৰালি ঘূৰা ভিউ চোৱা বঢ়িয়া ভিউ সুন্দৰ ভিউ আৰু ভাল লাগিল আৰু আহি থাকিম আৰু পিছত এনেকুৱা জেগাবোৰত আৰু এতিয়া ৰাস্তা একদম বেয়া কিন্তু মানুহ বম বম আহি আছে ৰাতিপুৱা মানুহ ইমান নাছিল কিন্তু বৰ্তমান যি মানুহ আহি আছে আৰু আমি কিন্তু ঘৰত যাই আছো কাৰণ আমাৰ বহুত সময় হৈ গ'ল আৰু পানী পৰাৰ কাৰণে ৰাস্তাটো একদম বেয়া চ' ৰাস্তা এনেকুৱাই আৰু ওপৰতে লাভ নাই ঘৰত যাম এতিয়া ৰাস্তাটো একদম আহিলো হা আমি এই ওচৰতে আয়াও কি রাস্তা এক্সট্রা কি এক্সট্রা আরে ভালকে কই ফাইনালি আমি বড়া এটা টল আহি পালো এই যে তোর ঘরটো এই যে প্রথম উঠা ঘরটো কি বুম বুম বাইকে পাহাৰৰ ওপৰত বাইক চাইডৰ পিনে বাইকে বাইক ইমান পাহাৰৰ ওপৰত ইমান বাইক আহিছে মজা